নমস্কাৰ বহাগী ধাৰাবাহিকৰ আজি নিশা আহিবলগীয়া 236 নম্বৰ এপিছডৰ প্ৰমো ইতিমধ্যে মুকলি হৈছে। যোৱা খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল যে নীলমৰ মাকে স্বৰ্ণালীৰ মাক দেউতাকক ক্ষমা খুজিছিল আৰু দেউতাকে কৈছিল যে এইবোৰ কৰি তোমাৰ কি লাভ হ'ল। আৰু আজি খণ্ডত আপোনালোকে দেখা পাব পৰিয়ে সুশীলক কান্দি কান্দি কৈ থাকিব, মোক খং কৰি মোৰ লগত কাজিয়া কৰি হ'লেও মোক ৰাখি থৈ দিয়ক। তেতিয়া সুশীলে ক'ব, নাজানো কেনেকৈ তোমাৰ প্ৰেমত পৰি গ'লো। আনফালে নীলমৰ মাকে ক্ষমা খুজিবলৈ যোৱাত স্বৰ্ণালীৰ দেউতাকে নীলমৰ মাকক কয়, আজিলৈকে যি কৰিছোঁ সকলো আনৰ কাৰণে কৰিছোঁ। অন্যহাতে ৰিচাই কুণালক লগ কৰি কুণালক ক'ব, ঘৰত মায়ে কথাবোৰ গম পাইছে, হয়তো আজি ৰাজাকো ক'ব। তেতিয়া কুণালে ক'ব, তাতে মই কি কৰিব লাগে। বন্ধু-বান্ধৱীসকল, কুণালে ৰিচাক আঁকোৱালি ল'বনে ত্যাগ কৰিব? এই সকলোবোৰ আজি সন্ধিয়া 6:30 বজাত আৰু পুনৰ সম্প্ৰচাৰ নিশা 9:30 বজাত দেখা পাব। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।